শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশন। হৰি ভক্তি দান দিয়া জগতক কাৰিৰা সংসাৰ। স্থান পণ্ডিত ৰায় চাহাব কপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰ, দাঁতহৰা আহোম পথাৰ, মিছামৰা, দেৰগাঁও। নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে ধন্যবাদৰ ভক্ত। ভাগৱত শোভাযাত্ৰাত এক অনন্য পৰিৱেশৰ সৃষ্টি, লাখ লাখ ভক্তৰ সমাগম ভাগৱত শোভাযাত্ৰাত। জনপ্ৰিয় নিউজ চেনেল DY365-এ অধিৱেশনস্থলীৰ সকলো দৃশ্য একেলগে ভিডিঅ' কৰি দেখুৱালে ড্ৰোনেৰে।